নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া মই আহি পালোঁ গুৱাহাটী এটা বিশেষ কাৰণত। এটা গানৰ শ্বুটিং হৈ আছে ইয়াতে। সেই গানটো কি হয় আৰু কোনে গাইছে মই আপোনালোক সকলোকে দেখুৱাই গৈ থাকিম, চাই থাকক। ৰাতিপুৱা 6টাতে উঠিছোঁ, 6টাৰ পৰা 6টাত মানে বাছত উঠিছোঁ। চ' এই মাত্ৰ মই গুৱাহাটী আহি পালোঁ আৰু নাও এতিয়া আমাৰ শ্বুটিং হৈ আছে। মই এতিয়া শ্বুটিং লোকেশ্যনত আছোঁ। মই এতিয়া মেকআপ ল'ম, গতিকে মই আপোনালোকক দেখাই গৈ থাকিম কাৰ গান হয় আৰু কোনে কোনে অভিনয় কৰিছে সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম, গতিকে চাই থাকক। মই আপোনালোকক কৈছিলোঁ কি শ্বুটিং চলি আছে, কাৰ গান হয় আৰু কোনে কোনে অভিনয় কৰিছে, গতিকে গানটোৰ নাম ছিংগাৰজনে নিজেই ক'ব। She is none other than dorothy. Hello, my BFF. dorothy কোৱা। নমস্কাৰ, মই dorothy বৰদলৈ। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। তোমাক মোৰ ইউটিউব চেনেলত প্ৰথমভাৱে স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। আৰু তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু আপোনালোকে তাইৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, যিসকলে কৰা নাই। আৰু মোৰ আজি হেঁপাহ কীৰ্তিৰ শ্বুটিং চলি আছে। অডিঅ'টো সকলোৱে যেনেদৰে আদৰি লৈছে আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি মই আশা ৰাখিলোঁ। এটা খুব ধুনীয়া ষ্টৰি এটা আছে। আৰু এনেকৈ আগতে গান কৰা হৈছে, কিন্তু এনেকৈ ষ্টৰি হিচাপে আজি প্ৰথম মই এক্টিং কৰিছোঁ, গতিকে অকণমান নাৰ্ভাছো হৈ আছোঁ। গতিকে আপোনালোকৰ আগলৈ খুব সোনকালে আগবঢ়াই দিম ভিডিঅ'টো। এটা অতি ধুনীয়া কাহিনী লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আৰু ইয়াত অভিনয় কৰিছে মোৰ বেষ্ট ফ্ৰেণ্ডজনী দেই। কি ৰ'ল আছে সেইটো পিছত দেখুৱাম। গতিকে আপোনালোকে সকলোৱে আমাৰ গানটো আঁকোৱালি ল'ব বুলি, মৰম দিব বুলি আশা ৰাখিলোঁ। এনেকৈয়ে মৰম কৰি যাব, গতিকে চাই থাকক, আগলৈ দেখুৱাই গৈ থাকিম। কৈছিলোঁ ন, যিটো গানৰ শ্বুটিং হৈ আছে ডৰথিৰ গানটো, তাতে অভিনয় কৰিছে আমাৰ এইয়া নীল তামুলী। মোৰ ইন্ট্ৰডাকশ্যন দি আছোঁ। মোৰ নামটো নীল তামুলী আৰু আজি আমি শ্বুটিঙৰ লোকেশ্যনত আছোঁ। হেঁপাহ গানটো শ্বুটিং হৈ আছে। নীলক মই মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। সোনকালে ক'লে। একজেক্টলি আমাৰ শ্বুটিং এতিয়া চলি আছে আৰু আমি বিৰাট আশাবাদী যে গানটো আমি এটা নেক্সট লেভেলত লৈ যাওঁ। খুব ধুনীয়া ষ্টৰি, চব ধুনীয়া ষ্টৰি এটা আমি প্ৰেজেণ্ট কৰিম। তেনেকৈ কৰিঅ'গ্ৰাফিও বিৰাট কিউট হয়। তেনেকৈ আপোনালোকে যদি তেনেকৈ আঁকোৱালি লয় বস্তুটো, আমি হেপ্পী হ'ম আৰু আমাক ছাপোৰ্ট কৰিলে আমি আৰু আগুৱাই যাম আৰু নেক্সট টাইম আমি আৰু ভাল কাম দিবলৈ আমি এটা সাহস পাম মাজতে। আৰু ধৰতী বাই বিৰাট ধুনীয়াকৈ গানটো গাইছে আৰু এতিয়া বিৰাট ধুনীয়া এক্টিঙো কৰে দেই। আৰু বাকী ডলিক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু এইটো বেল আইকন ন, আৰু বেল আইকন চিয়'ৰ ক্লিক কৰিবা আৰু দেন চব ভিডিঅ' চাব লাগিব আৰু ছাবস্ক্ৰাইবটো কৰিব লাগিব। আৰু যোনে চাই আছে আৰু যোনে ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ হেঁপাহ গানটো আহি আছে, সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। একজেক্টলি একদম খুব ধুনীয়া এটা কাহিনী লৈ পেলাই আহি আছে হেঁপাহ গানটো। আমি আপোনালোকৰ ওচৰত অতি সোনকালে এৰি দিম ন, এৰি দিম। আমি দিৱালী আগত বা দিৱালীৰ সময়ত আমি এনেকৈ প্লেন কৰি আছোঁ। আৰু বাকী আমি ধুনীয়াকৈ আজি শ্বুটিং চেছ হোৱাৰ পিছত বা কালি শ্বুটিং চেছ হোৱাৰ পিছত আমাৰ টিমটোৱে ডিছকাছ কৰি পেলাই কেতিয়া ৰিলিজ হয় আমি ধুনীয়াকৈ কৰি দিম। তাতে নীলে বহুত ধুনীয়া এক্টিং কৰিছে, ডৰথিয়ে বহুত ধুনীয়া এক্টিং কৰিছে। নাই বহুত ধুনীয়া হৈছে। বাকী আৰু এটা গেছ এণ্ট্ৰি আছে পিছত, এইটো পিছত আৰু এজনী আছে এক্ট্ৰেছ, কোনে এতিয়া চাওঁ, কিন্তু ছাছপেন্সটো বিৰাট ডাঙৰ ছাছপেন্স হয়। আপোনালোকৰ শ্বক হ'ব বস্তুটো আপোনালোকৰ বিৰাট হেপ্পী হ'ব। আৰু এই মুহূৰ্তত আমাৰ মাজত আহি পৰিছে ৰিয়েল লাইফ হাজবেণ্ড। হিপুদা এইফালে আহক, আপোনাৰ মুখত অলপ পোহৰ লাগে অকণমান। হিপুদা, আপোনাক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এয়া হৈছে ডৰথি আৰু বৰদলৈ, ৰিয়েল লাইফৰ হাজবেণ্ড। ত' হিপুদা বহুত ছাপৰ্টিভ হয়, ডৰথিক ইমান ধুনীয়া ছাপৰ্ট কৰি থাকে সকলো গানত, এভৰিথিঙত। গতিকে এয়া মোৰ দাদা বনাই। চ' হিপুদা কিবা কওক আজি গানটোৰ বিষয়ে। হেঁপাহৰ গান চিন্ময় আৰু জয়ে কৰিছিলে, ডৰথিয়ে গাইছিলে, প্ৰণয় দত্তই মিউজিক কৰিলে। অলৰেডি হেঁপাহ অডিঅ' গানটো ওলাই গ'ল, দৰ্শকে সকলোৱে বহুত মৰম দিছে, বহুতখিনি মৰম দিছে। বৰ্তমান 300K ভিউ হৈ গ'ল। আজি হেঁপাহ শ্বুটিং আৰম্ভ হৈ আছে। তাত এক্টিং কৰিছে নীল, মোৰ ভাইটি, ডৰথি মোৰ মানুহজনী, আৰু এজনী আছে, সেইজন আপোনালোকে চালে গম পাব, ছাছপেন্স। গতিকে মৰম দিব। থেংক ইউ হিৰণ্যদা।
এতিয়া আহিছোঁ আমি এটা বেলেগ লোকেশ্যনত চ' মই ৰেডি তোৰ লগত এক্টিং কৰিবলৈ তো মোৰ কি ৰোল হ'ব সেইটো আপোনালোক এটা ছাছপেন্স থাকিব গতিকে চাই থাকক গম পাই থাকিব আৰু দেখুৱাই গৈ থাকিম মোৰ কেনেকুৱা লাগিছে লুকছটো দৌৰৰ কি হওঁ মই ক'ম শ্বুটিঙৰ ছেকেণ্ড ডে আমি আজি আহি পাইছোঁ য'ত শ্বুটিং লোকেশ্যন MMA চ' আজি আহি পেলাই ইয়াতে শ্বুটিঙত আহি পেলাই আমি অলপ ৰখিছোঁ দৰৈ মেকআপ লৈ পেলাই তাই ৰেডি হৈ আহিছে তাৰপিছত সেয়া অলপ ট্ৰেইনিং চলি আছে আমাৰ সেয়া সকলোখিনি আহি পেলাই ইয়াতে ৰখিছে চ' আজি আমাৰ শ্বুটিঙৰ ছেকেণ্ড ডে দৰৌ কিবা কোৱা আজি ছেকেণ্ড ডে শ্বুটিঙৰ এতিয়া আমি ইয়াত আহি পাইছোঁ কি জেগা এইখিনি সুন্দৰপুৰৰ MMA জিমত আহিছোঁ ত' ইয়াতে মানে আমাক অলপমান হিৰোজ ট্ৰেইনিং দি আছে বক্সিঙৰ ট্ৰেইনিং দি আছে গতিকে এইফালে ফটো মাৰিছে মাজতে আমি অলপ পজ দিব লাগিব আমি ভিডিঅ' বনাই আছোঁ মাজে পজ দি আছোঁ গতিকে আৰু আছে আজি আমাৰ লাষ্ট ডে শ্বুটিঙৰ ফটোখন মাৰি গতিকে চাই থাকক আৰু আগলৈ দেখাই গৈ থাকিম আমাৰ হেঁপাহ গানটো আজি পেক আপ হৈ গ'ল ফাইনেলি